নমস্কাৰ। আজি পুনৰ এটা নতুন বিষয় লৈ আহিছোঁ আৰু বিষয়টো হৈছে APSCৰ যি দুৰ্নীতি। ৰাকেশ পালৰ দিনত যিসমূহ দুৰ্নীতিও হৈছে সেয়া কিমান ভয়াৱহ আমি সকলোৱে অনুমান কৰোঁ আৰু গম পাইছোঁ ইতিমধ্যে। তো এই যি APSCৰ কেলেংকাৰী সন্দৰ্ভত মাত মাতা প্ৰথম ব্যক্তিগৰাকী আছিলে সেই সময়ৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ। আৰু যি বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত ইতিমধ্যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এগৰাকী নেতা, প্ৰাক্তন নেতা, এতিয়া বিজেপি মন্ত্ৰীয়ে বিধানসভাত ভাষণ প্ৰসংগত বিধায়ক অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীৰ নামটো সাঙুৰি লৈছিল, সেই সময়ত চাকৰি লৈছিল বুলি। তো এতিয়া মুখ্যমন্ত্ৰী লাগিল কেঙা। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ পালে ভুলতো সেই সময়ত অখিল গগৈৰ পত্নীয়ে APSCৰ চাকৰি লৈছিল বুলি। এতিয়া আমি বিধায়ক অখিল গগৈক আমি ধন্যবাদ দিব লাগিব। তেওঁ ইতিমধ্যে মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিছে আৰু চেলেঞ্জ নহয় পত্ৰযোগেও আহ্বান জনাইছে যে তেওঁৰ ঘৈণীয়েকৰ বিৰুদ্ধে উঠা যি অভিযোগ তদন্ত কৰিবৰ বাবে তেওঁ ইতিমধ্যে মুখ্যমন্ত্ৰীলৈ চিঠি লিখিছে। দেশৰ ভিতৰত প্ৰথমগৰাকী বিধায়ক হ'ব যিয়ে নিজৰ পৰিয়ালৰ মাজত উঠা কেলেংকাৰীৰ বিৰুদ্ধে তদন্ত কৰিবলৈ আহ্বান জনোৱা প্ৰথমগৰাকী বিধায়ক বুলি সেইকাৰণে কৈছোঁ অখিল গগৈক। কাৰণ যিহেতু আমি দেখিছোঁ দিল্লীৰ মুখ্যমন্ত্ৰীয়ে শূন্য সহনশীল চৰকাৰৰ চলি থকা আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে দিল্লীৰ মুখ্যমন্ত্ৰীক দুৰ্নীতিত সাঙুৰ খোৱাৰ বাবে জেলত পঠাইছিল আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীকো জেলত পঠাইছিল। ধন্যবাদ বিজেপি চৰকাৰৰ। কিন্তু এতিয়া প্ৰশ্ন হৈছে অসমৰ মুখ্যমন্ত্ৰীক ইতিমধ্যে বিধায়ক অখিল গগৈয়ে চেলেঞ্জ জনাইছে যে তেওঁৰ পত্নীৰ বিৰুদ্ধে উঠা কেলেংকাৰীৰ অভিযোগ তদন্ত কৰিবলৈ আহ্বান জনাইছে। আনপিনে বিধায়ক অখিল গগৈয়েও অভিযোগ কৰিছে যে ৰাকেশ পালৰ দিনতে মুখ্যমন্ত্ৰীয়ে দুই ভাতৃয়ে চাকৰি লাভ কৰিছিল। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে এই চেলেঞ্জটো একচেপ্ট কৰিব লাগে। আমাৰ শ্ৰীমতীয়ে ৰিজাইন দি দিছে। ৰিজাইন দিবলৈ মানে ৰিজাইন দিব নোৱাৰে দেই, ৰিজাইন দিবৰ কাৰণে এপ্লিকেশ্যন দিছে, ছিষ্টেম আছে। এপ্লিকেশ্যন দিছে যে মোক আঁতৰাই দিয়ক আৰু এনকুৱাৰী কৰক। এনকুৱাৰী কৰাৰ পাছত যদি যি আমাৰ ওপৰত একশ্যন হয় সেইটো হ'ব বুলি শ্ৰীমতীয়ে লিখি দিছে। ইয়াৰ পাছত যদি কিবা সুধিবলগীয়া আছে আপোনালোকে শ্ৰীমতীক সুধি ল'ব। আৰু মই মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে ময়ো এখন চিঠি দিম, আমাৰ শ্ৰীমতীৰ চাকৰিটোৰ ওপৰত এনকুৱাৰী কৰক। শ্ৰীমতীৰ চাকৰিটোৰ ওপৰত খালি খং উঠি আছে কাৰণে কৈছোঁ, হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা 14 বাৰ জন্ম ল'লেও এইটো ক'বলৈ বেয়া পাওঁ। এবাৰ মোৰ শ্ৰীমতী কি হয়, এবাৰ নিজে কেনেকুৱা পঢ়া শুনা কৰা মানুহ কি মানুহ তেওঁ এবাৰ নিজে গৈ বুজি ল'ব। আৰু তেওঁ তেতিয়া নিজে শিক্ষামন্ত্ৰী আছিলে যেতিয়া মোৰ শ্ৰীমতীয়ে চাকৰি পাইছিলে। তেওঁ এইটোৰ ওপৰত মুখ্যমন্ত্ৰীৰ ওচৰত গৈ অভিযোগ দিছিলে মুখ্যমন্ত্ৰীৰ ওচৰত। মুখ্যমন্ত্ৰীয়ে এপইণ্টমেণ্ট লোৱাৰ আগত এনকুৱাৰী কৰিছিলে তৰুণ গগৈ। এনকুৱাৰী কৰি দেখিলে যে তাত এইজনীটো ডিগ্ৰীটো মানে ফাৰ্ষ্ট মানে কি কয় গ'ল্ড মেডেলিষ্ট। আমাৰ গোটেই ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰ্টছৰ ভিতৰত তেওঁৰ ডিগ্ৰীত গ'ল্ড মেডেলিষ্ট আছিলে, গ'ল্ড মেডেলিষ্ট গোটেই আৰ্টছৰ ভিতৰত ফাৰ্ষ্ট। আৰু গুৱাহাটী ইউনিভাৰ্চিটিত MA-ত গোটেই আৰ্টছৰ ছেকশ্যনটোৰ ভিতৰত ফাৰ্ষ্ট আছিলে, গ'ল্ড মেডেলিষ্ট। হিমন্ত বিশ্ব শৰ্মাই শুনি পাইছেনে নাই খবৰ লৈ ল'লে হ'ল। মোৰ শ্ৰীমতীয়ে কালি অসমৰ মুখ্যমন্ত্ৰীয়ে ইয়াত প্ৰত্যাহ্বান জনাইছিলে, মই প্ৰত্যাহ্বান জনাইছিলোঁ যে মোৰ শ্ৰীমতী গীতাশ্ৰী তামুলীৰ যিটো চাকৰি তাৰ এপইণ্টমেণ্টত কিবা কেলেংকাৰী আছে যদি তদন্ত কৰিব লাগে। কালি ৰাতি মই ঘৰত গৈ বহুত গালি খাইছোঁ, গোটেই ৰাতিয়ে টোপনি ক্ষতি।
আজিও অহাত দেৰি হৈ গৈছে, আপোনালোকে নিজে দেখিছে ঘৰত বহুত ডাঙৰ কাজিয়া। কৈছে যে তোৰ কাৰণে, ৱাইফে কৈছে যে তোৰ কাৰণে মোৰ ইজ্জত হানি হৈছে। আৰু আজি মোৰ ৱাইফে প্ৰিন্সিপালৰ ওচৰত আৰু ডাইৰেক্টৰ হায়াৰ এডুকেশ্যনৰ ওচৰত ঘটনাটোৰ তদন্ত বিচাৰি আৰু তদন্ত কৰাৰ সময়খিনিত তেওঁক চাকৰিৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণে আবেদন কৰিছে। এতিয়া আবেদন কৰিবলৈ গৈছে, কৰা নাই, এতিয়া চাগে পালেগৈ যেন পাওঁ। ডিউটি আছে, পৰীক্ষাৰ ডিউটি এটা, সেইটো কৰি যাব লাগিব। গৈছে চাগে এতিয়ালৈকে। আমি চাকৰি এৰি দিম, আমাৰ এইবিলাক টেনশ্যন ফেনশ্যন নাই। খালি এটাই প্ৰব্লেম আছে, ল'ৰাটোক পঢ়াই আছোঁ, ঘৰটো বিক্ৰী কৰি দিম। আৰু কালি মুখ্যমন্ত্ৰীয়ে কৈ আছে যে আমাৰ ঘৰটো কেলেংকাৰী কৰি মই এই হাৱাই চেণ্ডেল পিন্ধা মানুহটোৱে কিনিছোঁ। মই মুখ্যমন্ত্ৰীক চেলেঞ্জ আকৌ এবাৰ কৰি থৈ গৈছোঁ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মই যিটো ঘৰত থাকোঁ এই ঘৰটো মোৰ নহয়, মোৰ ৱাইফৰ ঘৰ। আৰু আপোনাক এই ঘৰটো কিনোতে যদি এটকা কেলেংকাৰী হৈছে তাৰ ওপৰত তদন্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। তদন্ত কৰি দোষী যদি হয় তেতিয়াহ'লে ঘৰটো লৈ থওক, আৰু যদি দোষী নহয়ও আপুনি বিচাৰিলে আপোনাকে ঘৰটো মই দি দিম। এচলীয়া ঘৰ এটা, 14 লোচা মাটিৰ ঘৰ এটা, গোটেই জীৱন কলেজৰ প্ৰফেচাৰ কৰি হিমন্ত বিশ্ব শৰ্মাতকৈ বেছি দৰমহা পায়। এই 14 লোচাৰ ঘৰ এটা, এচলীয়া ঘৰ এটা কিনিছোঁ। পুৰণা 60 বছৰ পুৰণি ঘৰ, বনাব পৰা নাই এইটো। 60 লোচা ঘৰ এটা কিনিছিলোঁ। তেওঁৰ দুই ভাতৃৰ ওপৰত হোৱা, ৰাকেশ পালৰ দিনত চাকৰি লোৱা দুই ভাতৃৰ তদন্তও মুখ্যমন্ত্ৰীগৰাকীয়ে দিব লাগে। কাৰণ কিয়? শূন্য সহনশীল চৰকাৰ চলি আছে আমাৰ অসমত। ভাৰতীয় জনতা পাৰ্টীৰ মুখ্যমন্ত্ৰী মহোদয় নিজে এগৰাকী শূন্য সহনশীলৰ কাণ্ডাৰী। গতিকে এই শূন্য সহনশীল যিহেতু চৰকাৰখন আমাৰ চলি আছে, মুখ্যমন্ত্ৰীৰ দুগৰাকী ভাতৃয়ে APSC ৰাকেশ পালৰ দিনত চাকৰি লাভ কৰিছিল, তাৰো তদন্ত আৰম্ভ কৰিব দিব লাগে। কাৰণ বিধায়ক অখিল গগৈয়ে এই চেলেঞ্জ একচেপ্ট কৰিছে। তো শূন্য সহনশীল যিহেতু আমাৰ ৰাজ্যখনত চৰকাৰ চলি আছে, কৰিব লাগে এই চেলেঞ্জটো একচেপ্ট কৰিব লাগে মুখ্যমন্ত্ৰী মহোদয়ে। আৰু দুই ভাতৃৰ বিৰুদ্ধেও ৰাকেশ পালৰ দিনত যিহেতু চাকৰি পাইছিল, এই তদন্ত আৰম্ভ কৰিব লাগে। আৰু ৰাইজেও ইতিমধ্যে বহু ক্ষেত্ৰত অখিল গগৈ ইতিমধ্যে তেওঁৰ যি মুখ্যমন্ত্ৰী মহোদয়ৰ পত্নীৰ যিসমূহ ইতিমধ্যে সম্পত্তি, ইয়াৰ ওপৰতো তদন্ত কৰিবৰ বাবে আগতেই কৈ থৈ দিছিলে। শ বিঘা, হাজাৰ বিঘা মাটি একলগত কিনে মুখ্যমন্ত্ৰীৰ পত্নীয়ে। ইয়াৰ বিৰুদ্ধেও তদন্ত হ'ব লাগে, একচেপ্ট কৰিব লাগে এই চেলেঞ্জসমূহ। অখিল গগৈৰ চেলেঞ্জসমূহ একচেপ্ট কৰিব লাগে মুখ্যমন্ত্ৰী মহোদয়, আৰু তদন্ত আৰম্ভ কৰি দিব লাগে। যিহেতু শূন্য সহনশীল চৰকাৰখন অসমত চলি আছে, তো তদন্ত আৰম্ভ কৰিব দিয়ক সোনকালে মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া। আমিও চাব বিচাৰোঁ, ৰাইজেও আগ্ৰহ হৈ আছে, অধীৰ আগ্ৰহ হৈ আছে আপোনাৰ এই চেলেঞ্জটো একচেপ্ট কৰিবৰ বাবে। অখিল গগৈৰ যি চেলেঞ্জ একচেপ্ট কৰিবৰ বাবে ৰাইজে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে। কাৰণ কিয়? শূন্য সহনশীল যিহেতু আপুনি মুখ্যমন্ত্ৰী, অহা 26তো আপোনাক এই শূন্য সহনশীল নীতিৰে ৰাইজে আদৰি ল'ব। গতিকে আপুনি অখিল গগৈৰ এগৰাকী সাধাৰণ বিধায়কৰ এই যি চেলেঞ্জ একচেপ্ট কৰিব লাগে আৰু ৰাইজক দেখুৱাব লাগে আপুনি যে সঁচাই শূন্য সহনশীল। এই চেলেঞ্জটো একচেপ্ট কৰক আৰু ৰাইজক দেখুৱাব লাগে। তো আমিও তেতিয়াহে ভাল পাম আপোনাক, যে সঁচাই মুখ্যমন্ত্ৰীগৰাকী এক আদৰ্শৰ প্ৰতীক আৰু শূন্য সহনশীল মুখ্যমন্ত্ৰী। আৰু প্ৰথমে কৈছোঁ, এই APSCৰ কেলেংকাৰী সন্দৰ্ভত কংগ্ৰেছৰ দিনত মাত মাতা প্ৰথমগৰাকী ব্যক্তি আছিলে তেতিয়াৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ। আৰু তেওঁৰ নিজৰ অখিল গগৈৰ ঘৈণীয়েকো ইতিমধ্যে সেই তদন্তৰ আওতালৈ আনি তেওঁক চাকৰিৰ পৰা আঁতৰাই ৰাখি তদন্তসমূহ নিৰপেক্ষভাৱে কৰিবলৈ আহ্বান জনাইছে। ক'ত পাব এনেকুৱা ধৰণৰ এগৰাকী বিধায়কৰ ঘৈণীয়েকে তদন্তৰ আওতাত আনিব দিব ক'ব? তো আমি বেছি নকওঁ, আমি সৰু মানুহ, আমি ক'লেই দায় লাগে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে অখিল গগৈৰ এই চেলেঞ্জসমূহ একচেপ্ট কৰিব লাগে আৰু তদন্ত শীঘ্ৰে আৰম্ভ কৰিব দিব লাগে। তো আজিলৈ বেছি নকওঁ, মোৰ বাৰ্ণিং টপিকত বিষয়
ইমানেই আছিলে ধন্যবাদ